আমি প্ৰথমতে আমাৰ সমূহ কোকৰাঝাৰীবাসী হৈ আমি মোদীজীৰ আজি ৭২তম জন্মদিৱস আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতৰ জীৱন দীৰ্ঘ হওক, সুস্বাস্থ্য হৈ থাকক। লগতে অমৃত সৰোবৰৰ যিটো আঁচনি, আমি আশা কৰোঁ এই আঁচনিৰ জৰিয়তে আমাৰ যথেষ্ট লোক উপকৃত হ'ব। বিশেষকৈ মৎস্য উৎপাদনৰ ক্ষেত্ৰত যিধৰণে ভবা হৈছে চৰকাৰৰ ফালৰ পৰা, আমি সেই আঁচনি ফলৱৰ্তী হওক আমি আশা কৰোঁ। আৰু ভৱিষ্যতে ইয়াৰ আশে পাশে পৰ্যটনস্থলী হিচাপে এইটো ডেভেলপ হওক, আমি সেইটোৱে আশা কৰিম। আৰু এই ধৰণৰ কাৰ্যসূচীবিলাকত আমি যাতে আৰু অধিক ল'ব পাৰোঁ আৰু ৰাইজক জড়িত কৰোঁ তাৰ আশা ৰাখিম। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ৭২তম জন্মদিৱসত আজি অসম কিয় গোটেই ভাৰতবৰ্ষত অমৃত সৰোবৰৰ যি শুভ উদ্বোধনী অনুষ্ঠান গোটেই ভাৰতবৰ্ষত একেলগে হৈ আছে, সেই হিচাপে আমিও আজি আমাৰ এইখিনি অঞ্চলত ছাতেনগুৰিত নিৰ্বাচিত হোৱা ঠাইত এখন অমৃত সৰোবৰ নামৰ যি পুখুৰী অনুষ্ঠান আজি শুভ উদ্বোধন কৰা হ'ল। এইখন অমৃত সৰোবৰৰ জৰিয়তে ইয়াতে এটা সুদৃঢ় ডাঙৰ এখন পুখুৰী ৰাজহুৱাভাৱে বনোৱা হ'ব। তাৰ লগতে ইয়াৰ আনুষংগিক যিখিনি কাম প্লেণ্টেশ্যনৰ পৰা আৰম্ভ কৰি ইয়াত এটা পৰ্যটন কেন্দ্ৰৰ নিচিনা ভৱিষ্যতত গঢ় লৈ উঠিব। তাৰ লগতে ইয়াত জড়িত যিসকল ৰাইজ বা ব্যক্তিসকল আছে তেওঁলোকে ভৱিষ্যত দিনত নিজৰ জীৱিকা উপাৰ্জনৰ কাৰণে এটা সহায়ক স্থান হ'ব বুলি মই ভাবোঁ।